क्या माने আপোনালোক এটা বস্তু দেখুৱাম আজি মানে হাৰ্ডৰ দোকানৰ মালিকৰ ঘৰত আছো এটো ঘৰ আপোনালোক দেখুৱা আছো মানে কি কি বস্তু পায় এই কি দেখছ না কি পোৱা যায় আৰু হিল বালা সিমেন্ট ৰড গুনা গাজৰ যি লাগে আপোনালোকে সব পাই যাবতে দেখুৱা আছো মানে এড্ৰেছটো দি আছো আগত আপোনালোক ধুনীয়াকৈ এটো ঘৰ মালিকৰ মানে তেখেতৰ নাম মন্টু আলী আৰু নিবালা জালিওতে বেছি সহজ হ'ব আপোনালোক এটা সহজ একদম সহজ আছে মানে যদি আপোনালোক দিব লাগে ট্ৰেক্টৰ এখন আছে ট্ৰেক্টৰখন দি আপোনালোক দিব ঘৰত মানে জায়গা দিব ধুনিয়া আৰু আপোনালোকে মানটো আইলি হল কেৱল আৰু মাল লৈ যাওক পইচা দি যাওক মানে ধুনিয়া এক নম্বৰ বস্তু পাই যাব আপোনালোক দেখুৱা আছো এই কি আছে আৰু সিমেন্ট পাব দেখুৱা আছো এক নম্বৰ বস্তু পাব সব মানে ডুপ্লিকেট বস্তু নাপায় আৰু কমত পাব বেলেগত অলপ দেখুৱা আছো আপোনালোক চাই থাকিব কবিনা দিছো পাইলো মানে এটো হয় কোন বেগিছিল মানে স্কুলৰ কান বেগিছিল কোৱা সাইকেল চলাব পাৰা মানে সাইকেল চলাব পাৰা হলে ডাঙৰ হল আৰু এতিয়া মানে এতৰে মানুহে চলিয়া কি আপোনালোক দেখুৱা আছো মানে ৰাজিবুলে কেমেৰাটো ধৰব মানে এইটো এটা সিমেন্ট থোৱা কৰিছো আমাৰ ৰাজাদে মানে হাৰ্ডৰ দোকানখনৰে জগাল গলা আপোনালোক দেখিও আছে কি বস্তু পায় বা সিমেন্ট বালা শিল দেখিও আছে এতিয়া ৰাজাদে আমাৰ আহি আহিছো তেতে ৰাজাদে আপোনালোকে চাওক মানে ভালকে দেখুৱা দিয়া কি ধুনীয়া বালা মানে এক নম্বৰ বালা একদম চাওক মানে ধুনীয়া বালা আপোনালোকে আহি যাব আৰু এক নম্বৰ মাল পাব আৰু আছে এফালে আছে এফালে দেখি দিয়া আছে আপোনালোকে আহিব নিশ্চয় বহুত ধুনীয়া মানে কোৱালিটি হ'ব এক নম্বৰ কাটা হিল মানে এইটো ঢালাৰ কাৰণে বহুত ভাল আৰু ডাঙৰ হিলো আছে মানে এইটো ডাঙৰ কি দেখি দিম ভালে মানে এইটো ফ্লোৰ কাৰণে ভাল আৰু তলাৰ কাৰণে বহুত ডাঙৰ হিল আছে আপোনালোকে দুই ধৰণৰ হিল পাব সৰু ডাঙৰ সব আছে মানে আৰু দেখুৱা আছো আপোনালোকে চাই থাকিব মানে ধুনীয়া এক নম্বৰ হিল পাব আৰু দেখুৱা আছো আৰু ফালে আছে কি আপোনালোক দেখুৱা আছো এতিয়া আৰু সিমেন্ট পাব ধুনীয়া ফালো আছে এটা সৰু হিল আছে এইটো দেখুৱা দিয়া এইবাৰ আকৌ মানে আছে বহুত বস্তু আছে এতিয়া আপোনালোকৰ এড্ৰেছটো দি আছো ধুনীয়াকৈ মানে ফালৰ পৰা যদি আহে ফালৰ পৰা তোমাৰ এটা কালাগুচি আহিলে চেৰাবাৰী হ'ব তাৰপিছত এফালৰ পৰা যদি আহে যা হৈ মৰ হৈ আহে মানে চেৰাবাৰী পাব সুধিলে আপোনালোকে যদি সুধে মন্টু আলীৰ ঘৰ কোনটো হাৰ্ডৰ দোকান নিশ্চয় এড্ৰেছটো দি দিব আৰু আপোনালোকে কমেণ্ট কৰি জনাব ময়ো দিম এড্ৰেছটো ধুনীয়াকৈ আপোনালোকে আহিলে বস্তুটো লৈ যাব পাৰিব আৰু চিন্তাও যাওঁ কিন্তু আপোনালোকে নিশ্চয় চিনি পাব এখন গেট আছে এখন গেটো পাব আহি দেখা আৰু ট্ৰেক্টৰ এখন আছে আপোনালোক ঘৰত মানে জাগাত দিব মাল টেনশ্যন ল'ব নালাগে আপোনালোকে খালি এই কি আছে ইয়াতে চাওক ভালো ইকাৰো দিছে মানে ভালো ৰাতিগিলে আজি গাড়ী আহিব মানে মাল অলপ কমছি মানে লৈ আহিব এখন ট্ৰেক্টৰ আছে এখন ট্ৰেক্টৰখনে দি আপোনালোক ঘৰত দি আহিব আহিব কাঠৰো হেৰি পাবা যদি আপোনালোক লাগে কাঠ লাগে কাঠো পাব এখন ট্ৰেক্টৰে মানে শিলবালা দি আহিব ঘৰত খৰি প্ৰয়োজন হ'লেও পাই যাব আপোনালোক যি লাগে খৰিও আছে এইফালে যি লাগে মানে ফ্লোৰ কাৰণে চব ভাল হ'ব মানে আপোনালোকে চাই থাকিব ভিডিঅ'টো দেখুৱা আছো এই ঘৰ মানে তেখেতৰ ঘৰে মানে একদম ধুনীয়া মানে বহুত জায়গাৰ পৰা মাল নিবা আপোনালোকে কোনটো ইটো কাটা হিল নহয় আপোনালোক মানে দেখুৱা নাছিলোঁ এইটো পুৰা হিলটো পাব মানে এইটো চাওক মানে 3 ধৰণৰ হিল আছে পাই যাব আপোনালোকে এটা ডাঙৰ এটা সৰু কাটা এতিয়া মানে এইটো তেখেতৰ ল'ৰাইটো স্কুলৰ পৰা আহিল মানে যোনটো আছিলে হাৰ্ডৰ দোকানৰ মালিক মন্টু আলীৰ যিটো ল'ৰা মানে স্কুলৰ পৰা আহিল এতিয়া যা কাপোৰ চাপোৰ লাগে যা মই তাৰপিছত আৰু মানে মাল নিবি আহিল আপোনালোক দেখুৱা আছো এই মানে মাল নিবি আহিছে বালা নি আছে এই ওচৰতে এইটো ঠেলা লৈ আহিছে নি আছে আৰু বেছি আৰু নহয় বালা নি আছে কি চিষ্টেমত নি আছে চিষ্টেমত নি আছে মানে এই মালিকে গম পাব আৰু বাল্টিংটো এক বাল্টিঙত কিমানকৈ হয়তো গম পাব নিশ্চয় পালা ভৰে আছে মানে বহুত মানুহ দিয়ে আমাৰ গাঁৱৰ মানুহ কিন্তু প্ৰায় নিয়ে বহুত জেগাৰ পৰা আহিবা আপোনালোকে আহিব লাগিল ল'ব এইফালে আৰু মানে বস্তাটো কৰিছে উপায় নাই ওচৰৰ জেগাতে ৰাস্তাটো দিব পাৰে নিবা আহি আছে আপোনালোকে